স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। ভাৰত তিব্বত সীমান্ত বাহিনী চমুকৈ ITBPFত খালী হোৱা কিছুমান পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। পদসমূহ হৈছে কনষ্টেবল টেলিকমৰ 218টা পদ। ইয়াৰে পুৰুষ প্ৰাৰ্থীৰ বাবে মুঠ 185টা পদৰ, অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে 28টা পদ, অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে 14টা পদ, অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 50টা পদ সংৰক্ষিত। বাকী 93টা পদ অসংৰক্ষিত। মহিলা প্ৰাৰ্থীৰ বাবে মুঠ 33টা পদৰ, অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে 5টা পদ, অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে 2টা পদ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 9টা পদ সংৰক্ষিত। বাকী 17টা পদ অসংৰক্ষিত। দৰমহাৰ নিৰিখ মাহিলী 21,700 টকাৰ পৰা 69,100 টকালৈ। লগতে অন্যান্য বোনাছ আৰু সা সুবিধাসমূহ থাকিব। নিয়োজিত প্ৰাৰ্থীসকলক নিউ ৰিটাক্সাৰ ডিফাইন কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিমৰ দ্বাৰা সামৰি ল'ব। প্ৰাৰ্থীয়ে কোনো স্বীকৃতপ্ৰাপ্ত শিক্ষা পৰিষদৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। লগতে সংশ্লিষ্ট বিষয়ত কোনো ITIৰ পৰা ডিপ্ল'মাপ্ৰাপ্ত হোৱাটো বাঞ্ছনীয়। অহা 27/11/2018 ইংৰাজী তাৰিখত প্ৰাৰ্থীৰ বয়স 18ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। অনুসূচিত জাতি আৰু জনজাতি প্ৰাৰ্থীৰ বাবে 5 বছৰ, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 3 বছৰ আৰু প্ৰাক্তন সৈনিক তথা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুযায়ী বয়স ৰেহাই থাকিব। অসমৰ পুৰুষ প্ৰাৰ্থীৰ উচ্চতা 165 চেণ্টিমিটাৰ, বুকুৰ জোখ সাধাৰণভাৱে 78 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 83 চেণ্টিমিটাৰ হ'ব লাগিব। মহিলা প্ৰাৰ্থীৰ উচ্চতা 155 চেণ্টিমিটাৰ হ'ব লাগিব। অনুসূচিত জনজাতি প্ৰাৰ্থীৰ উচ্চতা 162.5 চেণ্টিমিটাৰ, বুকুৰ জোখ সাধাৰণভাৱে 76 চেণ্টিমিটাৰ, ফুলাই দিলে 81 চেণ্টিমিটাৰ হ'ব লাগিব। জনজাতি মহিলা প্ৰাৰ্থীৰ উচ্চতা 150 চেণ্টিমিটাৰ হ'ব লাগিব। প্ৰাৰ্থীসকলৰ ওজন, উচ্চতা আৰু বয়স অনুপাতে মেডিকেল মানসন্মত হ'ব লাগিব। দৃষ্টিশক্তি মানসন্মত হোৱাৰ লগতে ৰঙৰ ধাৰণা নিৰ্ভুল হ'ব লাগিব। কৰ্ম সম্পাদন কৰিব পৰাকৈ প্ৰাৰ্থী শাৰীৰিক, মানসিকভাৱে সুস্থ আৰু সক্ষম হ'ব লাগিব। শাৰীৰিক সক্ষমতাৰ পৰীক্ষা, শাৰীৰিক জোখ-মাখ, লিখিত পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে মেধাৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰিব। শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত পুৰুষ প্ৰাৰ্থীয়ে 1.6 কিলোমিটাৰ দূৰত্ব 7.30 মিনিটত অতিক্ৰম কৰা, 11 ফুটৰ দীঘল জাঁপ মৰা, 3.5 ফুট ওখ জাঁপ মৰা, মহিলা প্ৰাৰ্থীয়ে 800 মিটাৰ দূৰত্ব 4.45 মিনিটত অতিক্ৰম কৰা, 9 ফুটৰ দীঘল জাঁপ মৰা, 3 ফুটৰ ওখ জাঁপ মৰা আদি থাকিব। শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত প্ৰশ্ন আৰু উত্তৰ দিয়া থাকিব। তাৰ পৰা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব। পৰীক্ষাত সাধাৰণ ইংৰাজী, সাধাৰণ হিন্দী, সাধাৰণ সজাগতা, যুক্তিতত্ত্ব আৰু সংখ্যাবাচক যোগ্যতা বিষয়ৰ ওপৰত 10ম শ্ৰেণীৰ মানদণ্ডৰ প্ৰশ্ন থাকিব। মুঠ নম্বৰ থাকিব 100। প্ৰাৰ্থীসকলে www.recruitment.itbpolice.nic.in ত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলে পঞ্জীয়নৰ সময়ত অনলাইন যোগে 100 টকা মাচুল পঠিয়াব লাগিব। আবেদনৰ শেষ তাৰিখ অহা 27/11/2018 ইংৰাজী তাৰিখে নিশা 12 বজালৈ। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে যোৱা 27 অক্টোবৰ তাৰিখৰ এমপ্লয়মেণ্ট নিউজ কাকতৰ 26 সংখ্যক পৃষ্ঠা চাব পাৰে অথবা তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থকা লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব।
ধন্যবাদ।